নমস্কাৰ যোৱাকালি ৰাতি 12 বজাৰ লগে লগে এডিআৰি পৰীক্ষাৰ ৰিজাল্টসমূহ মুকলি কৰি দিলে এতিয়া ৰিজাল্ট মুকলি কৰাৰ পিছত বহু কেণ্ডিডেটৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে কিয়নো এইবাৰ কাট অফ আপোনালোকৰ ভবাতকৈ বহুত বেছি গৈছে যিহেতু নিগেটিভ মাৰ্ক আছে আৰু নিগেটিভ মাৰ্ক থকাৰ পিছতো আপোনালোকৰ কাট অফবোৰ বহুত হাই গৈছে এতিয়া কাৰ কিমান কাট অফ গৈছে বহুতে কৈ আছে ছাৰ পিএইচ মোৰ ফিজিকেল হেণ্ডিকেপৰ মই কেণ্ডিডেট গতিকে মোৰ ৰিজাল্টটো আহিব লাগিছিল এতিয়া মই ভবামতে ৰিজাল্টটো অহা নাই এতিয়া কি কৰিব গতিকে এনেকুৱা ধৰণৰ বহুতো কেণ্ডিডেট আছে যাৰ ৰিজাল্টসমূহ ভবামতে অহা নাই বা কাট অফত তেওঁলোকৰ যেতিয়া তেওঁলোকে OMR ছিটখন বা আনচাৰ ছিটখন চাইছিল তেতিয়া তেওঁলোকৰ পাছ কৰা এটা কনফাৰ্মেশ্যন আছিল কিন্তু ৰিজাল্ট আহোঁতে তেওঁলোকৰ পাছ কৰা কনফাৰ্মেশ্যনটো নাই ঠিক আছে তাৰ ওপৰত আমি ডিছকাছ কৰিম যদি আপোনালোকে আমাৰ আনক্লিক চেনেলটোত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে চ' মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইটামান বৃহৎ ঘোষণা কৰিছে যিসকল কেণ্ডিডেটে এডিআৰি পৰীক্ষাত উত্তীৰ্ণ হৈছে নেক্সট এক্সামটোলৈ বা স্কিল টেষ্ট বা ভাইভালৈ গতিকে স্কিল টেষ্ট আৰু ভাইভা কেতিয়া অনুষ্ঠিত হ'ব তাৰ ওপৰত এটা গুৰুত্বপূৰ্ণ আপডেট দিছে আৰু লগতে আপোনালোকৰ কাট অফবোৰ কিয় হাই গ'ল বা কাট অফবোৰ হাই যোৱাৰ আঁৰত কি আছে তাৰ বিষয়টো স্পষ্টকৈ তেওঁলোকে মন্তব্য দিছে এতিয়া মই আপোনালোকক কাট অফৰ লিষ্টখন দেখুৱাই দি আছোঁ তাৰপিছত মই বাকীখিনি কথা কৈ আছোঁ ঠিক আছে চ' আপোনালোকে অকণমান ধৈৰ্য ধৰি আপোনালোকে চাব আৰু এতিয়া কৈ দিওঁ যিসকলে ৰিজাল্টসমূহ চাব পৰা নাই এতিয়ালৈকেও লিংকটো আপোনালোকৰ মই ৱেবছাইটটো দিয়ে দিছোঁ ৱেবছাইটটো হৈছে www.assam.gov.in এই ৱেবছাইটত গৈ আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব লিংক 1 লিংকটো যিখন পেপাৰ আছে সেই পেপাৰ থ্ৰুৰে আপোনালোকে ইয়াতে ৰিজাল্টসমূহ চাব পাৰিব ঠিক আছে যদি আপোনাৰ ৰিজাল্টসমূহ চাব পৰা নাই এতিয়ালৈকেও আপোনালোকে আমাৰ ইয়াতে আপোনালোকৰ এটা নাম্বাৰ দিয়া আছে এই নাম্বাৰটো আপোনালোকে যোগাযোগ কৰিব পাৰে ঠিক আছে এতিয়া মেইন আহিছোঁ আমাৰ কাট অফ লিষ্টখন ঠিক আছে গেট 4 আৰু গেট 3 কাট অফৰ বিষয়ত মই কথাখিনি কৈ আছোঁ তাৰপিছত দেখুৱাই আছোঁ চ' কাট অফৰ লিষ্টখন আপোনালোকৰ ছেবা ৱেবছাইটত দিয়া আছে ঠিক আছে ইয়াতে চাওক ইয়াতে গেট 3 পোষ্টৰ কাট অফ আৰু আমি গেট 4 পোষ্টৰ কাট অফ ঠিক আছে প্ৰথমতে গেট 4 পোষ্টৰ কাট অফখন চাই আছোঁ তাৰপিছত আমি বাকীখিনি চাম বাৰু প্ৰথমতে গেট 4 আমাৰ কিমান কাট অফ আহিছে সেইখিনি দেখুৱাই দি আছোঁ ঠিক আছে এইখন হ'ল কাট অফৰ লিষ্ট কিহৰ গেট 4 আপোনালোকে এটা কথা মন কৰিব গেট 4 আনৰিজাৰ্ভ মানে জেনেৰেল কেটেগৰী কাট অফ আছে আপোনাৰ SLC ক্লাছ 10 লেভেলৰ আছে 91.50 ঠিক আছে আপোনালোকে কিমান কাট অফ গৈছে 91.50 গৈছে যিসকল মেট্ৰিক পাছ ল'ৰা ছোৱালী সেইসকলৰ কাৰণে গেট 4 আৰু মেট্ৰিক পাছ আৰু উইথ ITI ৱাৰমেন যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাট অফ গৈছে 36.50 ঠিক আছে আৰু মেট্ৰিক পাছ ITI ইলেক্ট্ৰিচিয়ানৰ কাট অফ গৈছে 44.25 ইয়াতে মোক কৈছে ছাৰ মইতো 50 পাইছিলোঁ কিন্তু 44.25 কাট অফ থকাৰ পিছতো মই জেনেৰেল কেটেগৰীত মই পাছ নহ'লোঁ ইয়াতে আপোনালোকে যদি কিবা ডাউট থাকে তেনেহ'লে আপোনালোকে অভিযোগ দাখিল কৰিব পাৰে বা আপোনালোকে ছেবা ৱেবছাইটত তেওঁলোকক ৰিকুৱেষ্ট কৰিব পাৰে আপোনাৰ ৰিজাল্টটো ৰিচেক কৰিবলৈ ঠিক আছে চ' আপোনালোকে ইয়াতে চাওক পেপাৰ 1তে SLC লেভেলৰ কেণ্ডিডেটে ITI ফিটাৰত তেওঁলোকে এপ্লাই কৰিছিল কাট অফ গৈছে তেওঁলোকৰ 10.9075 ঠিক আছে 109.75 ঠিক আছে আৰু ইয়াতে ITI ৱৰ্ল্ডৰ আছে কাট অফ 104.25 গতিকে SLC ক্লাছ 10 লেভেলৰ ITI মেকানিষ্টৰ আছে কাট অফ 90 গৈছে গতিকে ইয়াতে ITI ইলেক্ট্ৰিচিয়ান মেকানিজৰ কাট অফ গৈছে 108 আৰু 8 পাছ ল'ৰা ছোৱালীৰ কাট অফ গৈছে 99 আৰু যিসকলে ড্ৰাইভাৰত এপ্লাই কৰিছে তেওঁলোকৰো কাট অফ বহুত হাই গৈছে ঠিক আছে ইয়াতে চাওক জেনেৰেলৰ কেটেগৰী কৈছোঁ OBC MOBC টো কাট অফ ইমান ভবামতে যোৱা নাই ইয়াতে চাওক STP যিসকল STP কেণ্ডিডেট আছে বা SC কেণ্ডিডেট আছে তেওঁলোকে ITI ৱাৰমেন যদি 27.75 পাইছে তেওঁলোকে চিলেক্ট হৈছে গতিকে বাকী কিছুমান ক্ষেত্ৰত ইমান কাট অফ যোৱা নাই কিন্তু কিছু ক্ষেত্ৰত বহুত হাই গৈছে কাট অফ ঠিক আছে চ' ইয়াতে চাওক এই বস্তুটো বহুতৰে কেণ্ডিডেটৰ মানে বিভ্ৰান্তিৰ সৃষ্টি হৈছে PHF PHB PSC PhD PHE ইয়াতে ফিজিকেল হেণ্ডিকেপৰ কথা কৈছে গতিকে ইয়াতে বিভিন্ন ধৰণৰ কাট অফ তেওঁলোকৰ ওপৰত ডিপেণ্ডেণ্ট হৈছে গতিকে আপোনালোকে এইখিনি চাই ল'ব চ' এতিয়া মেইন কথাটো হ'ল এইখিনি হ'ল গেট 4 কাট অফ ঠিক আছে চ' আমি গেট 3 কাট অফখিনিও আপোনালোকে যদি চাই লয় তেনেহ'লে আপোনালোকে গম পাব যে কাট অফ অৰিজিনেলি এবাৰ বহুত হাই গৈছে আৰু এই হাই কাট অফটোত যদি আপোনালোকে পাছ কৰিব পাৰিছে তেনেহ'লে নেক্সট আপোনালোকে এক্সাম হ'ব কেতিয়া আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আপোনালোকৰ স্কিল টেষ্ট হ'ব স্কিল টেষ্ট কি হ'ব আপোনালোকৰ গেট 3 লেভেলৰ সকলে যদি কম্পিউটাৰ আছে তেনেহ'লে আপোনালোক কম্পিউটাৰৰ ওপৰত স্কিল টেষ্ট হ'ব আমাৰ চেনেলত দিয়া আছে আপোনালোকে কম্পিউটাৰৰ ওপৰত ক্লাছবোৰ কৰিব পাৰে ঠিক আছে আৰু ভাইভা হ'ব ভাইভাত আপোনালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব তাৰ ওপৰত আপোনালোকৰ ক্লাছবোৰ আহিব আমাৰ মেইন চেনেলটোত ঠিক আছে আৰু আপোনালোকে আমাৰ স্কিল টেষ্ট আৰু ভাইভা কেতিয়া অনুষ্ঠিত কৰিব মে মাহত আপোনালোকৰ স্কিল টেষ্ট আৰু ভাইভাসমূহ অনুষ্ঠিত কৰা হ'ব মে মাহৰ পৰা আপোনালোকৰ স্কিল টেষ্ট ভাইভা অনুষ্ঠিত হ'ব কেতিয়ালৈকে জুন জুলাইলৈকে আপোনালোকৰ স্কিল টেষ্ট ভাইভা প্ৰচেছটো থাকিব কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এদিনত আমি 100জন ল'ৰা ছোৱালীক লৈ কেনে আমি স্কিল টেষ্টটো কৰা সম্ভৱ নহয় তথাপিও আমি চেষ্টা কৰিম জুলাইলৈকে আমাৰ স্কিল টেষ্ট
থাকিব গতিকে জুলাই মাহলৈকে মে জুন জুলাই গতিকে এই 3 মাহ তেওঁলোকে স্কিল টেষ্ট সম্পন্ন কৰাৰ তেওঁলোকে এটা পল লৈছে তেওঁলোকে সম্পন্ন কৰিব এইকেইদিনৰ ভিতৰত ঠিক আছে চ' আৰু এটা কথা কৈ দিওঁ আপোনালোকে যিকোনো কেণ্ডিডেটে এতিয়ালৈকে নিজৰ ৰিজাল্টসমূহ চাব পৰা নাই আপোনালোকে নিজৰ ৰিজাল্টসমূহ চাব আৰু ইয়াতে কাট অফ লিষ্টখন চালে আপোনালোকে এটা কথা মন কৰিব যে এইবাৰ নিগেটিভ মাৰ্ক আছে নিগেটিভ মাৰ্ক কিমান আছিল 0.25 ঠিক আছে নিগেটিভ মাৰ্ক আছে তথাপিও ইমানখিনি কাট অফ গৈছে APSC লেভেলৰ আপোনালোকৰ পৰীক্ষাটো হৈছে APSC লেভেলত গতিকে টাফটো হৈছে হয় নহয় প্ৰথমতে এটা কথা তেওঁলোকে কৈছিল স্পষ্টকৈ যে এইবাৰ পৰীক্ষাটো APSC পেটাৰ্ণতে পাতিম কিন্তু হয় APSC পেটাৰ্ণত পাতিম বুলি কৈছিল কিন্তু শেষত কি হৈছিল তেওঁলোকৰ পেটাৰ্ণটো চেঞ্জ কৰি দিলে নৰ্মেল কৰি দিলে আগৰ পেটাৰ্ণত কৰি দিলে কিন্তু আকৌ কাট অফটো চাওঁতে তেওঁলোকে এটা কথা মন কৰিছে APSC কেণ্ডিডেট যিসকলে এপ্লাই কৰিছিল বা APSC যিসকলে কোচিং কৰি আছিল তেওঁলোকৰ কাৰণে এই এক্সামটো বহুত ইজি হৈ গৈছিল আৰু যিসকলে নৰ্মেলি পঢ়ি আছিল বা এডিআৰিৰ কাৰণে নৰ্মেলি পঢ়ি আছিল তেওঁলোকৰ কাৰণে কাট অফটো ইমান হাই যোৱা নাই ঠিক আছে চ' আপোনালোকে সেইটো কথা মন কৰিছে হয়নে গতিকে এতিয়া আপোনালোকে গম পালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ কৈছে যে আমাৰ কাট অফটো আমাৰ ফালৰ পৰা মইতো নাজানিম গতিকে কাট অফটোৰ ওপৰতহে কৈছে ল'ৰা ছোৱালী যিহেতু ভালকৈ তেওঁলোকে পঢ়িছে হয় নে নহয় গতিকে আপোনালোকৰ স্কিল টেষ্ট আৰু ভাইভা অনুষ্ঠিত হ'ব কেতিয়া মে মাহত গতিকে মে মাহত আপোনালোকে স্কিল টেষ্ট ভাইভাৰ কাৰণে সাজু হ'বলৈ আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন চলাওক কাৰণ এইবাৰ টাফ হ'ব যিহেতু কাট অফ হাই গৈছে যিসকল ল'ৰা ছোৱালীয়ে ভাল পাছ কৰিছে ঠিক আছে যিসকল ল'ৰা ছোৱালীয়ে পাছ কৰিছে সেই ল'ৰা ছোৱালীসকলে 1:2 কৈ চিলেকশ্যন পাব ঠিক আছে এটা পোষ্টৰ কাৰণে দুজন কেণ্ডিডেটৰ ইণ্টাৰভিউ হ'ব এই ইণ্টাৰভিউত কিন্তু আপোনালোকৰ কুৱেশ্যনবোৰ বেছি ইজি নুখুধে কাৰণ ইয়াতেও তেওঁলোকে চাব আপোনালোকে ইয়াতে ৰিটেন পাছ কৰিছে মানে চাকৰি পোৱা নহয় এতিয়া আপোনালোকে হেপিনেছ ইমান ল'লে নহ'ব আপোনালোকে নেক্সট লেভেলটোৰ কাৰণে আপোনালোকে আগুৱাই যাব লাগিব প্ৰিপেৰেশ্যন চলাবলৈ আৰু যিসকল কেণ্ডিডেট এবাৰ ডিমটিভেট হৈছে বা এডিআৰিত তেওঁলোকৰ নামসমূহ অহা নাই এডিআৰিত তেওঁলোকৰ নামসমূহ অহা নাই যেতিয়া তেওঁলোকে নেক্সট এক্সামটোৰ কাৰণে তেওঁলোকে সাজু হ'ব লাগিব যিটো 3.0 মুকলি হ'ব 3.0 আহিব আৰু 3.0ৰ কাৰণে এতিয়াৰ পৰা আপোনালোকে যদিও এটা কথা গম পাইছে যে পৰীক্ষা দিছে পৰীক্ষাত আপোনালোকে ক'ত মাৰ্ক কমিছে আপোনালোকে নিজে যেতিয়া OMR শ্বীটখন চেক কৰিব গম পাব গতিকে যদি মাৰ্কটো আপোনালোকে আনিব বিচাৰে তেনেহ'লে আপোনালোকে যদি মেথছত আপোনালোকে কমিছে মেথছত আপোনালোকে এতিয়াৰ পৰা লাগি যাওক যদি ইংলিছত কমিছে ইংলিছত আপোনালোকে এতিয়াৰ পৰা লাগি যাওক ঠিক তেনেকৈ যিটো ছাবজেক্টত আপোনালোকৰ মাৰ্কছ কম পোৱা যেন পাইছে সেই ছাবজেক্টটোত আপোনালোকে লাগি যাওক নিশ্চয়কৈ অহাবাৰ আপোনালোকে চাকৰি এটা ল'বলৈ সক্ষম হ'ব ঠিক আছে আৰু আমাৰ আগন্তুক যিসকল কেণ্ডিডেট আছে সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা দিছোঁ যিসকলে স্কিল টেষ্ট ভাইভা দিব সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা দিছোঁ আৰু আমাৰ আনকিল লাইফ চেনেলটো যদি আজি প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি নিজে কৰি ল'ব ঠিক আছে আপডেটটো এইখিনি আছিল চ' ভাল খবৰ সকলোৰে কাৰণে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল পুনৰাই চ' আজিলৈ মানে নেক্সট ভিডিঅ'ত লগ পাম ঠিক আছে